যি ঘটনাটো হৈছে মই বাহিৰত কাম কৰোঁ কৰ্মক্ষেত্ৰত মোৰ ঘৰ হ'ল লিডু চীনাবস্তি মোৰ নাম মহম্মদ মইনুৰ মুস্তাফা ঘটনাটো হ'ল মোৰ যোনটো মাইকীজনী আছিলে এইটো বাইকৰ ঘৰৰ পৰা 26 তাৰিখে পলাই গৈছে কিন্তু আমাৰ ডাউট আছে এজন ল'ৰাৰ লগত যোগাযোগ আছিলে এইটো অসমৰ নহয় আমাৰ বাহিৰৰ ল'ৰা হয় আৰু যাৱাৰ সময়ত মোৰ যিমান ধন মই যিমান বাহিৰৰ পৰা কমাই ঘৰত পঠাওঁ ইয়াৰ ধনটো 2 লাখ মোটামুটি আছিলে সেইটো লৈ গ'ল আৰু সোণ গহনা পাতি যি আছে সেইটো নাই পোৱা আৰু মোৰ এটা 1 বছৰ 3 মাহৰ এটা ছোৱালী আছে সেইটো লৈ গ'ল আমি লিডু থানা এজাহাৰ দিয়া আছে যে মোৰ কথা হ'ল মোৰ সি যত যাক জালৰ পচন্দ কৰিছে মোৰ আপত্তি নাই কিন্তু মোৰ ছোৱালীজনী মোক লাগে তেতিয়া এইটো অনুৰোধ মানে থানাৰ পৰা হওক বা য'ৰ পৰা হওক যি বিভাগৰ পৰা হওক মোৰ মানে ছোৱালীজনী ওলাই দিব লাগে